নমস্কাৰ বন্ধু বান্ধৱীসকল, আদৰণি জনাইছোঁ মই মোৰ আজিৰ ভিডিঅ'টোলৈ। আজি মই মিঠাই ৰেচিপি বনাইছোঁ। এয়া মই ঘৰতে থকা খুব সহজতে পোৱা দুবিধ বস্তুৰে এটা সুন্দৰ মিঠাই ৰেচিপি আগবঢ়াইছোঁ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। প্ৰথমে মই গাখীৰখিনি গৰম হ'বলৈ দিছোঁ। গাখীৰ মই 2 কাপ ব্যৱহাৰ কৰিছোঁ আৰু ইয়াতে এচামুচ চেনি দি দিছোঁ আৰু গাখীৰ আৰু চেনি এনেদৰে মিক্স কৰি লৈছোঁ। গাখীৰখিনি উতলি অহাৰ পাছতে মই ইয়াতে দি দিছোঁ 1 কাপৰ জোখেৰে চাউলৰ গুড়ি। চাউলৰ গুড়িখিনি ইয়াত দিয়াৰ আগতে অকণমান ভাজি গৰম কৰি ল'ব লাগিব। কেঁচাই কেঁচাই দি দিব নালাগে। প্ৰায় 3 মিনিটমান সময় এই মিশ্ৰণটো এনেদৰে ভাজি ল'ব লাগিব। এনেকৈ ভাজি লোৱাৰ পাছতে পিঠাগুড়িখিনিয়ে গাখীৰখিনি শুহি লৈছে আৰু মিঠাইখিনি বনাবলৈ যিটো মিশ্ৰণ আমাক লাগে এই মিশ্ৰণটো ৰেডি হৈছে। এতিয়া এইখিনি অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। এইখিনি ঠাণ্ডা হোৱাৰ পিছতে মই ইয়াতে এচামুচ ঘি দি ভালদৰে মঠি লৈছোঁ আৰু মঠি লোৱাৰ পাছতে মই হাতৰ তলুৱাৰে লাডুৰ নিচিনা আকৃতি বনাই লৈছোঁ। এয়া ধুনীয়া ৰসগোল্লাৰ আকৃতিৰ মই লাডুকেইটা বনাই ল'লোঁ আৰু এতিয়া মই চচপেন এটাত 1 কাপ পানী লৈছোঁ আৰু 1 কাপৰ জোখেৰে চেনি লৈছোঁ আৰু ইয়াতে দি দিছোঁ 2টা ইলাচি। এইখিনি উতলি অহাৰ পাছতে গেছৰ ফ্লেমটো কমকৈ দি মই ইয়াতে বনাই থোৱা পিঠাগুড়িৰ লাডুখিনি দি দিলোঁ। এতিয়া মই এইখিনি উতলিবলৈ দিছোঁ। প্ৰায় 4-5 মিনিটমান সময় উতলিব লাগিব আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু এইখিনি ঠাণ্ডা হ'বৰ বাবে ৰাখি দিছোঁ। এতিয়া অন্য এটা পাত্ৰত তেনেদৰে তুলি লৈছোঁ। খুব সাৱধানে এটা এটাকৈ মই এনেদৰে তুলি লৈছোঁ আৰু ইয়াৰ ওপৰতে মই চেনিৰ পানীখিনিও দি দিছোঁ আৰু প্ৰায় 2 ঘণ্টামান সময়ৰ বাবে এইখিনি ঠাণ্ডা হ'বৰ বাবে থৈ দিছোঁ আৰু 2-3 ঘণ্টামান সময় ৰখাৰ পিছতে এয়া আমাৰ ৰসগোল্লা খাবলৈ ৰেডি। এয়া মই এটা প্লেটত উঠাই এনেদৰে ভাঙি দেখুৱাই দিছোঁ। অতি কম সময়ৰ ভিতৰতে বনাব পৰা এটা সুন্দৰ ৰেচিপি। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাসকলক বহুত ধন্যবাদ জনাইছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ। বাই বাই।